যিজন সেৱা ভক্তিৰ কামত ব্ৰতী, যাৰ অন্তৰ বিশুদ্ধ, যিজনৰ মন আৰু ইন্দ্ৰিয়ৰ সংযম আছে, যিজন সকলো প্ৰাণীৰ প্ৰতি দয়াশীল আৰু নিজেও সকলো প্ৰাণীৰে প্ৰিয়, তেনে লোকে কৰ্ম কৰিলেও বন্ধনত সোমাই নপৰে। যিজনে আসক্তিৰহিত হৈ কৰ্ম কৰে আৰু সমস্ত কৰ্মফল ভগৱানৰ নামত সমৰ্পিত কৰে, তেনেজন মানুহক পদুমৰ পাতত পানীয়ে স্পৰ্শ কৰিব নোৱাৰাৰ দৰে কোনো পাপেই তেওঁক স্পৰ্শ কৰিব নোৱাৰে। নিষ্ঠাৱান ভক্তই সেৱাৰ ভক্তিৰ আদৰ্শৰে কাম কৰি সকলো কামৰে ফল ভগৱানৰ নামত অৰ্পণ কৰি শান্তি লাভ কৰে। আনহাতে যিজনৰ ভগৱানৰ লগত সংযোগ নাই, যিজনে নিজৰ কৰ্মফলৰ বাবে কামনা কৰি থাকে, তেওঁ কৰ্মবন্ধনত সোমাই পৰে। যিসকলৰ মন বুদ্ধি বিশ্বাস কেৱল পৰম তত্ত্বতে অৰ্পিত হৈ থাকে আৰু যিসকলে কেৱল পৰম তত্ত্বতে আশ্ৰয় লয়, তেনে লোকসকলৰ পৰিপূৰ্ণ জ্ঞানে সকলো সংশয় কালিমা দূৰ কৰি দিয়ে আৰু তেনে লোকে পোনে পোনে মোক্ষ লাভ কৰে।